আজি ঘৰলে বুলি ওলাইছো আৰু ওলাইছো মানে আজি উঠি আছে বহুত বেছি খং আৰু যাৰ কাৰণে এফালে আছে না মোৰ যেতিয়া খং উঠে মই খাওঁ আৰু খাই খাই এইটো অৱস্থা আৰু এফালে এখেত গৈ আছে এখেতৰ ওপৰতে খং উঠিছে কি কাৰণে খং উঠিছে কম বাৰু আৰু বাকী খাই লওঁ আগে তাৰপাছত আকৌ গৈ আছো কিয় বা খং উঠিছে কেলে খং উঠিছে কোৱাচোন কোৱাচোন কৈ দিয়া তোমাৰ মুখেৰে কৈ দিয়া এবাৰ এইফালে চাই পেলাই কৈ দিয়া ভালকে কোৱা আকৌ দেখিছে নাই ডেঞ্জাৰ বস্তু দেখাতহে এনেকুৱা দেখিছে নাই ডেঞ্জাৰ বস্তু হয় কৈ আছো এতিয়া এইটো খাম আৰু খাই খাই কৈ আছো কি হ'ল একচুৱেলি আজি ঘৰলৈ আহিম ভাবিছিলোঁ সোনকালে আহিম ভাবিছোঁ 9টা 9:30 বজাৰ ভিতৰত আহি যাম কিন্তু এতিয়া আহোঁতে আহোঁতে কেইটা বাজিছে কম এতিয়া 11টা 40 হৈছে আৰু আমি ওলাই অহা প্ৰায় 10 মিনিটমান হৈছে মানে মই 9টা বজাৰ পৰা 11টা 11:30লৈকে ৰৈ আছোঁ আৰু আহিও তাৰপাছত আকৌ কৈছে দেৰি হ'বই বোলে সেই চব দেখিছিলে কালপুৰিত সদায় ঘৰলৈ আহিম বুলি ভাবোঁ সোনকালে আৰু আহোঁতে আহোঁতে সদায় বহুত দেৰি হয় আকৌ ঘৰখন পাওঁগৈ আকৌ আহিবলৈ হয় উপায় নাই সেইকাৰণে ছোৱালীবোৰক কৈছোঁ যেতিয়া বিয়া হয় নে আগে সেইটো এগ্ৰিমেণ্ট কৰি ল'ব যে টাইমত ঘৰলৈ নিব নে নহ'লে মোৰ নিচিনা অৱস্থা হ'ব নে মোৰ নিচিনাকৈ পস্তাব লাগিব ফেচিলিটি আৰু আপোনালোকে ৰাস্তাৰ ভিউটো চাওক না মানে মাজত ৰাস্তাটো দুই কাষে তাত বাগান আছে আৰু লগতে আছে ডাঙৰ ডাঙৰ গছবিলাক আৰু ক'ৰবাত ছাঁ পৰিছে অকণমান ৰ'দ পৰিছে তো এনেকুৱা জেগাবোৰত আচলতে গৈ থাকিলে এনেকুৱা লাগে ন যে এই যাত্ৰাটো শেষ নহওক আৰু এইটো ছাইডত মোৰ লেফ্টত আছে এখন ফিল্ড আছে ডাঙৰ তো সেইখন বাগানৰে মানে তাতে পূজা হয় আৰু আপোনাৰ চাৰ্কাছ হোৱা দেখিছোঁ মই তাতে আৰু এই চাওকচোন আজি বতৰো খুব ফৰকাল ধুনীয়া ৰ'দ দি আছে এই চাওকচোন এইটো ৰাস্তা একদম ডাঙৰ ডাঙৰ গছবোৰ আছে লগতে ৰাস্তাটোত মানে গৈও ভাল লাগে এনেকুৱা মানে বিৰাট ভাল লাগে আৰু মোৰ আৰু গেলেকীখন হৈছে আচলতে নাগালেণ্ডৰ ওচৰৰ ঠাই বুলিয়ে ক'ব পাৰি গতিকে ইয়াত অকণমান পাহাৰীয়া ইফেক্ট এটাও পোৱা যায় কিছুমান ৰাস্তাটো অকণমান ওপৰ চাপৰ নিচিনা আৰু তাৰ উপৰিও বাগানবিলাক যে আছে বাগানবিলাকো মানে তেনেকুৱাই আৰু ঢৌ খেলা নিচিনা তো সেইটো ভিউটো বেছি ধুনীয়া কৰি পেলাই সেইবিলাকে গতিকে এই চক ডাঙৰ ডাঙৰ গছবিলাক চাওকচোন সেই ছাঁহখিনি যেতিয়া ৰ'দৰ পৰা গৈ পেলাই মানুহবোৰ ছাঁহত ৰয় গৈ কিমান আৰাম পায় আৰু চবফালে সেউজীয়া মানে চকুকেইটাও আৰাম পাই যায় মানুহৰ আৰু ইফালে আকাশখন চাওক আকাশখনো একেবাৰে মুকলি হৈ আছে পোহৰ হৈ আছে আৰু এয়া আমাৰ পাহাৰীয়া একা বেকা ৰাস্তাৰ দৰে আমি উঠিছোঁ আকৌ তললৈ নামিছোঁ তাৰ পৰা এয়া হৈছে লেফ্টত এয়া মন্দিৰ হয় তাতে পূজা অৰ্চনা কৰে লোকসকলে আৰু সেইফালেদি গৈ গৈ পামগৈ এতিয়া গেলেকী চাৰিআলি আৰু চাৰিআলিৰ পৰা অকণমান আগলৈ গৈ পামগৈ মোৰ ঘৰখন এয়া হৈছে গেলেকী চাৰিআলি মেইন এইটো চাৰিআলিৰ পইণ্টটো হয় আৰু এয়া গৈ আছোঁ এফালে যায় গেলেকী হস্পিটাললৈ আৰু যিটো ৰাইট চাইডে ৰাস্তা আছিলে তাত যায় গেলেকী কলেজলৈ সেইটো কলেজৰ ৰাস্তাটো হয় আৰু ষ্ট্ৰেইট গ'লে মানে আমি পামগৈ নাজিৰা আৰু এয়া গৈ পাই গ'লোগৈ মোৰ ঘৰৰ পদূলিমুখ গতিকে এয়া হাজবেণ্ডে গাড়ী টাৰ্ণ লৈ ল'লে আৰু পাই গ'লোগৈ এয়া মোৰ ঘৰখন আৰু এতিয়া খাব লৈছোঁ চাহ ভাইটিয়ে আনি থৈছে দহি চিংৰা আৰু তাৰ লগতে ঢেৰ কিবাকিবি নাস্তা সি যোগাৰ কৰি থৈছে কিন্তু দহি চিংৰাটো হৈছে মোৰ ফেভৰেট গতিকে মই ফাৰ্ষ্ট এফালে খানাত আছে এফালে দাইল বনাইছে অমিতা দি পেলাই এফালে মাছৰ চৰচৰি বৰালি মাছৰ এফালে আছে লোকেল চিকেন আৰু এয়া হৈছে কলডিল আলু আৰু বুট দাইল দি পেলাই ভজা আৰু তাৰ লগত আছে খৰিচাৰ আচাৰ
আৰু এয়া উভতি আহিছোঁ ঘৰৰ পৰা ৰাস্তাত উঠিব লৈছোঁ আৰু এইটো সময়ত আচলতে খুব বেয়া লাগে আৰু ঘৰখনৰ পৰা যাওঁহে আহিবলৈ হয় আৰু এইফালে দেখিছোঁ দীপাৱলীৰ লাইটিং পূৰা গোটেই য'তনেকি আজিৰ পৰা দীপাৱলী ষ্টাৰ্ট হৈছে তো চবফালে লাইটিং আৰু এই লাইটছবিলাক দেখি পেলাই খুব ভাল লাগে আৰু এই ছাইডত দেখিছেনে মানুহবোৰ যে জমা হৈ আছে তাত হৈ আছে আচলতে লটাৰী খেল কুইক খেল হৈ আছে লটাৰীৰ গোটেই ৰাস্তাটোত আৰু মানে মেক্সিমাম ঠাইতে আমি পালোঁ এনেকৈ কুইক খেল হৈ থকা আৰু মানুহবিলাকে তাতো মানে খুব খেলিছে আৰু মানে ভাল লাগে এনেকুৱাবোৰ দেখি পেলাই মানুহ যে ফূৰ্তি কৰিছে দীপাৱলী হৈছে আপোনাৰ পোহৰৰ উৎসৱ আৰু তাতে সদায় মানুহে মানে ফূৰ্তিত থাকিব লাগে গতিকে এই দীপাৱলী কেনেকৈ আমাৰ ৰাস্তাটোত আয়োজন কৰা দেখিলোঁ মই আপোনালোকক অকণমান দেখুৱাই আহিছোঁ তাকে লাইটিংছখিনি বিশেষকৈ দেখুৱাই আহিছোঁ আৰু যিখিনি দেখি মানে ময়ো বিৰাট ভাল পাইছোঁ চাওকচোন মানুহবিলাকে ইমান ধুনীয়াকৈ নিজৰ ঘৰবোৰ ডেক'ৰেট কৰিছে লাইটেৰে আৰু আজি য'ত নেকি দীপাৱলীৰ প্ৰথম দিন হয় আজি আৰু কাইলৈও আৰু খুব ধুনীয়াকৈ চাগে ডেক'ৰেট কৰিব মাটিৰ চাকিও জ্বলাব আজি কিন্তু মাটিৰ চাকিটো মই খুব কম দেখিলোঁ লাইটিংছবিলাকহে বেছিকৈ দেখিলোঁ আৰু তাৰ উপৰিও হ'ল কি যে আজি ৰাস্তাত আনকালে হ'লে মানে ৰাতি ৰাস্তাত গোটেই ৰাস্তা সদায় মানে বম ফুটাই থাকে ল'ৰা ছোৱালীয়ে ফটকা ফুটাই কিন্তু আজি সেই বস্তুটো মই কম দেখিলোঁ আৰু সেইটো আচলতে ভালো লাগে কাৰণ পলিউশ্যন হৈ যায় ন সেইবিলাকৰ পৰা গতিকে সেই দীপাৱলীত সেইখিনি নকৰা দেখি পেলাই ভাল লাগিছে কি কাৰণে কাৰণ পলিউশ্যন মুক্ত সমাজ এখন আমাৰ গঢ় খাব আৰু লাইটিংছবিলাক দেখিও খুব ভাল লাগিছে কাৰণ সকলো পোহৰৰ উৎসৱত সকলোফালে পোহৰ হৈ আছে আৰু লগতে কি হয় মানুহে কয় ন জীৱনটো হৈছে দুদিনীয়া আৰু সদায় সেই দুদিনীয়া জীৱনত মানুহে নিজেও সুখত থাকিব লাগে আৰু সদায় হেপিনেছবিলাক সদায় স্প্ৰেড কৰিব লাগে গতিকে আপোনালোক সকলোলৈ দীপাৱলীৰ বহুত শুভেচ্ছা থাকিল মোৰ আৰু মোৰ ফেমিলিৰ ফালৰ পৰা আৰু এতিয়া গৈ আমি পাইছোঁগৈ জয়সাগৰ তাতে জয়সাগৰ কলেজৰ ওচৰত আৰু ইয়াতো ঘৰবিলাক তেনেকেই ডেক'ৰেট কৰিছে আৰু তাৰপাছত আমি গৈছোঁ তলাতল ঘৰৰ ৰাস্তাত সেইফালেদি কাৰেং তিনিআলিত ওলামগৈ আৰু সেইফালেও তেনেকেই মানুহে ঘৰবিলাক ডেক'ৰেট কৰি থৈছে আৰু তাতে যিটো প্ৰপাৰ কাৰেং তিনিআলি তাত কি হৈছে জানেনে তাতো আপোনাৰ চলি আছে কুইক খেলৰ লটাৰী খেল চলি আছে গতিকে সেয়াও আপোনালোকক ভাবিলোঁ অকণমান দেখুৱাই যাওঁ চ' ব'লকচোন আমাৰ ৰাস্তাটোত একেলগতে গৈ থাকোঁ এতিয়া পাই গ'লোঁ কাৰেং তিনিআলি আৰু এয়া দেখিছেনে ইয়াত হৈ আছে কুইক মানে ইয়াতে হৈ আছে আপোনাৰ লটাৰী খেল আৰু এইফালেও হৈ আছে চবতে সৰু টেবুলছবিলাক লৈছে আৰু কিছুমান সামগ্ৰী লৈ পেলাই তেওঁলোকে লটাৰী খেলাই আছে আৰু এনেকৈ গৈ পাই যামগৈ মোৰ ঘৰ এইফালে চাওক আমাৰ দিৱালী ধামাকা কেজি হয় 5 কেজি দুটা এইফালে ফৰচুনৰ চয়াবিন এইফালে আধা লিটাৰৰ ৰিফাইণ্ড অইল ফৰচুনৰ দিৱালী ধামাকা চাওঁ এনেকৈ কৰি দিয়া আকৌ পালোঁ দেই চ' এই গাইজ আহি পালোহি ঘৰ আৰু আহি পাই ফ্ৰেছ হৈ মেলি ল'লোঁ হৈ পেলাই কি কৰিলোঁ ভাত বনালোঁ চবৰ কাৰণে ভাত বনাই খাই বৈ এতিয়া ভাগৰ লাগিছে দিনটো উঠাৰ পৰা ৰ'ব পৰা নাই তো এতিয়া বহুত বেছি ভাগৰ লাগিছে আপোনাৰ চাগে মোৰ চকুবোৰ দেখি পেলাই গমেই পাইছে চকুবোৰ কলা পৰি গৈছে গুৰিবোৰ গতিকে এতিয়া শুই থাকোঁ আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে পচন্দ কৰিছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেল মিষ্টাৰ এণ্ড মিছেছ আহমেদ হাজৰিকাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে এতিয়ালৈ গুড নাইট শুভৰাত্ৰি বাই